নমস্কাৰ মই ডক্টৰ সবিতা লাস্কাৰ এগৰাকী স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ আকৌ এবাৰ আপোনালোকৰ মাজলৈ আহিলো আপোনালোকে বিচৰা এটা বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ আজি আমি এটা বিশেষ ৰিপৰ্টৰ ওপৰত আলোচনা কৰিম সাধাৰণতে এইটো ৰিপৰ্ট আপোনালোকৰ গৰ্ভৱতী অৱস্থাত যেতিয়া আল্ট্ৰাসাউণ্ড কৰে প্ৰথম অৱস্থাত আল্ট্ৰাসাউণ্ডত সেই ৰিপৰ্টটো পোৱা যায় লো লাইং প্লেসেন্টা বুলি আৰু তেতিয়াই মানুহগৰাকী বা আপোনালোকৰ মনত সেই সন্দেহটো আহা সাধাৰণতে সম্ভৱ যে কিহৰ কাৰণে লো লাইং প্লেসেন্টা হৈছে বা কি বস্তু লো লাইং প্লেসেন্টা ই কিবা বিপদৰ আগজাননী নেকি ইত্যাদি ইত্যাদি আজি আমি সেই বিষয়ে সবিশেষ আলোচনা কৰিম যে লো লাইং প্লেসেন্টা কি বস্তু নৰমালি প্লেসেন্টা কেনেকুৱা অৱস্থাত থাকিব লাগে বা ক'ত থাকিব লাগে বা লো লাইং প্লেসেন্টা যদি থাকে তাৰ বাবে কিবা বিপদ হ'ব পাৰে নেকি বা হি নিজে নিজে আকৌ ভাল হ'ব পাৰে নেকি ইত্যাদি ইত্যাদি আহক তেনেহলে আজি আমাৰ আলোচনালৈ আগবাঢ়ো ওয়েলকাম টু সুবৰ্ণালী আপোনালোকে সকলোৱে জানে গৰ্ভস্থ সন্তানটোৰ বাবে প্লেসেন্টাটো এটা অতি অপৰিহাৰ্য অংগ এই প্লেসেন্টাটো নৰমাল জেগাত থাকাটো প্লাস হি ফাংচন ভালকে কৰাটো কাৰণ গৰ্ভস্থ সন্তানটোৱে নিজে একো কৰিব নোৱাৰে গোটেইখিনি হি মাকৰ ওপৰত ডিপেন্ডেন্ট আৰু এই গোটেই কামখিনি চোৱাচিতা কৰা যেনে আপোনাৰ খাদ্য আহা বা বেবিৰ গাত যিখিনি টক্সিক প্ৰডাক্ট হৈছে মল মূত্ৰটো নৰমাল মানুহৰ নিচিনা হি ত্যাগ কৰিব নোৱাৰে সো সেই বস্তুটো টেষ্টটো সাফা কৰি ৰাখা এই গোটেইখিনি বস্তু আচলতে প্লেসেন্টাৰ থ্ৰু দি কৰা হয় ধৰি লওক আপুনি এজোপা গছ আছে এটা গছ পুলি আছে গছ পুলিৰ যিখিনি শিপা এই শিপাটোকে আমি প্লেসেন্টা বুলি কওঁ মানুহৰ ক্ষেত্ৰত সো এই প্লেসেন্টাটো নৰমালি কি হয় লোকেশনটো কি হয় হেতু আপোনালোকে প্ৰথমতে জানো ইউটেৰাছটো মানে জৰায়ুটো তিনটা ভাগত ভগোৱা হয় আচলতে নৰমালিটো আমাৰ জৰায়ুটো মহিলাসকলৰ কি হয় সৰু অকমানি বস্তু 7 সেন্টিমিটাৰ 8 সেন্টিমিটাৰ এনেকুৱা নিচিনা এটা অৰ্গান এটা হয় কিন্তু গৰ্ভস্থ অৱস্থা যেতিয়া গৰ্ভৱতী হয় মহিলাগৰাকী ফুল টাৰ্মত হয়তো একদম ইমান ডাঙৰ হৈ যায় 36 সেন্টিমিটাৰ মান ডাঙৰ হৈ যায় সো কিমান ষ্ট্ৰেচ হয় ভাবক সো তেতিয়া সাধাৰণতে আমি জৰায়ুটো কেইটামান বিশেষ ভাগত বিভক্ত কৰোঁ একেবাৰে ওপৰৰ যিটো অংশ হয় roof of the house মানে যেটো আমি কওঁ যে ঘৰৰ মুধস্তু সো সেইখিনিক আমি কওঁ ফান্ডাস তাৰ পিছত হল বডি আৰু তাৰ লোৱাৰ যিখিনি পোৰশন হয় সেইখিনিক আমি কওঁ লোৱাৰ সেগমেন্ট অফ ইউটেৰাছ আৰু তলতটো জৰায়ুৰ মুখখন থাকে সেইখিনি আমি সাৰ্ভিক্স বুলি জানোৱে সো প্লেসেন্টাটো নৰমালি কি হয় লোকেশন যেতিয়া হয় হেতু ফান্ডাসত হয় ফান্ডাস মানে ঘৰৰ মুধছত জৰায়ুটোৰ একেবাৰে ওপৰ ভাগত সেইখিনিত হি লোকেশন হ'ব লাগে আইদাৰ হি এন্টেৰিয়ৰলি মানে আগফালে হ'ব পাৰে বা পষ্টেৰিয়ৰলি মানে পিছফালে হ'ব পাৰে কিন্তু সাধাৰণতে হি লোকেশনটো তাৰ জৰায়ুৰ মুধছৰ ওপৰত মানে ফান্ডাসৰ ওপৰত এইটো এটা কি বস্তু নৰমালি কি হয় জৰায়ুটোৰ যিখন মুখ আছে সাৰ্ভিক্স আছে তাৰ যদি 2 সেন্টিমিটাৰৰ ভিতৰত যদি আপোনাৰ প্লেসেন্টাটো লোকেটেড হয় তেতিয়া সাধাৰণতে ৰেডিঅলজিষ্টে কয় যে এইটো লো লাইং প্লেসেন্টা আৰু এইটো এই কাৰণে বিশেষভাৱে উল্লেখ কৰা হয় যে লো লাইং প্লেসেন্টাৰ পৰা গৈ পেলাই যদি হি প্লেসেন্টা প্ৰিভিয়া হয় মানে জৰায়ুটোৰ মুখখন যদি ঢাকি থোৱাকে প্লেসেন্টা প্ৰিভিয়া হয় তেতিয়া হলে দেখা যায় যে বহুত কিছুমান বিপদ আপদ আহিব পাৰে বা কিছুমান কমপ্লিকেশনছ আহিব পাৰে সো আজি আমি প্লেসেন্টা প্ৰিভিয়াৰ ওপৰত বিশেষভাৱে আলোচনা নকৰো হেতু কাৰণে এটা বেলেগকে ভিডিও বনাম মই আজি খালি আমি কথা পাতিম লো লাইং প্লেসেন্টা এটা ভাল খবৰ দি দিও যদি আপোনালোকৰ আল্ট্ৰাসাউণ্ডত লো লাইং প্লেসেন্টা বুলি দিও সাধাৰণতে দেখা যায় পাছৰ ফাললৈ কমসে কম 10ৰ ভিতৰত 9 গৰাকী মহিলাই সেই লো লাইং প্লেসেন্টাৰ পৰা মুক্ত হ'ব পাৰে পাছলৈ যেটো আল্ট্ৰাসাউণ্ড কৰা হয় তাত দেখা যায় যে প্লেসেন্টাটো ওপৰ ফালে আহিছে এতে হেতু কিয় হয় the magic of migration বুলি আমি যেটো কওঁ প্লেসেন্টাল মাইগ্ৰেশন তাৰ মানে কি হয় জানেনে প্ৰথম অৱস্থাত যেতিয়া জৰায়ুটো সৰুৱে আছে গৰ্ভস্থ সন্তানটোও সৰু যেতিয়া প্লেসেন্টাটো ফৰ্ম হয় মহিলাগৰাকী জৰায়ুটোৰ ভিতৰত তেতিয়া অলমোস্ট গোটেই জৰায়ুটোৰ ভিতৰখনে প্লেসেন্টা হৈ থাকে লাহে লাহে যেনেকে জৰায়ুটো আগবাঢ়িব জৰায়ুটো ডাঙৰ হ'ব তেনেকে প্লেসেন্টাটো নিজৰ জেগালে মাইগ্ৰেট কৰে মাইগ্ৰেট মানে নিজৰ জেগাত থিতাপি লয় জৰায়ুটোৰ ওপৰ ফালে সাধাৰণতে কি হয় ডাঙৰ হৈ গৈ থাকে বেছিকে তলৰ সেগমেন্টটোতকে আৰু তেতিয়া প্লেসেন্টাটো নিজৰ জেগাত থিতাপি লয় তাৰ মানে ফান্ডাসত আৰু যেতিয়া আপোনালোকৰ আৰ্লি আল্ট্ৰাসাউণ্ড কৰা হয় আৰ্লি প্ৰেগনেন্সি যেতিয়া আমি আল্ট্ৰাসাউণ্ড কৰো তেতিয়া নৰমালিও কি হয় প্লেসেন্টাটো যেহেতু হি ডাঙৰ জৰায়ুটোৰ কম্পেৰিজনত জৰায়ুটো সৰু থাকে প্লেসেন্টাটো গোটেই চাৰিওফালে ফৰ্ম হৈ থাকে মই যেনেকৈ ক'লো সো তেতিয়া নৰমালি কি হয় দেখা পোৱা যায় যে প্লেসেন্টাটো আপোনাৰ জৰায়ুৰ মুখখনৰ ওচৰতে আছে সাধাৰণতে এইটো আপুনি চাবচোন আপোনাৰ আল্ট্ৰাসাউণ্ডত 2-3 মাহ বা আপ টু 5 মান্থস হেতু দেখা পোৱা যায় আৰু যেতিয়া 5 মাহৰ ওপৰ হ'বগে তেতিয়া দেখা যায় যে জৰায়ুটোৰ ওপৰ ভাগটো বেছি ভালকে ডাঙৰ হোৱা আৰম্ভ হয় আৰু তেতিয়া হি জৰায়ুটোৱে প্লেসেন্টাটো ওপৰলৈ টানি লৈ যায় আৰু মই যেটো ক'লো প্লেসেন্টাল মাইগ্ৰেশন হেতু এটা মেজিক যেহেতু এটো ডায়াগনোসিস কৰা হয় আল্ট্ৰাসাউণ্ডৰ জৰিয়তে সাধাৰণতে এটো ৰিপিট কৰা যায় আকৌ পাছলৈ চাবলৈ যে আপোনাৰ প্লেসেন্টাটো নৰমাল জেগাত গ'লনে নাই সাধাৰণতে 32 উইকস মানে আপোনাৰ 7 মাহ কমপ্লিট হৈ যোৱাৰ পিছত আমি আকৌ এখন আল্ট্ৰাসাউণ্ড কৰি চাওঁ যে আপোনাৰ প্লেসেন্টাটো ঠিক জায়গাত গলনে নাই আৰু যেনেকে মই কলো 10 গৰাকীৰ ভিতৰত 9 গৰাকী মহিলাৰে প্লেসেন্টাল মাইগ্ৰেশন হৈ পেলাই নৰমাল জায়গাত পাই যায় সো এটো কিহৰ কাৰণে হয় জাস্ট ইমাজিন কৰক
যেনেকৈ মই ক'লো গছ এজোপা গছ পুলি এটাৰ শিপাখিনি হা এতিয়া গছজোপা আপুনি এনেকুৱা এটা জেগাত ৰুইছে তাতে এফালে আপোনাৰ ভাল মাটি আছে আৰু এফালে আপোনাৰ বেয়া মাটি আছে এতিয়া গছৰ শিপাবিলাকে কোনফালে ঢাপলি মেলিব ভাল মাটিৰ ফালে য'ত সাৰ মাটি ভালকে আছে হয় নে নহয় ঠিক তেনেকুৱা ধৰণৰে যদিও প্ৰথমতে প্লেচেণ্টাটো তলফালে লোকেশ্যনত আছিলে যেনেকৈ যেনেকৈ জৰায়ুটো বাঢ়িব ব্লাড সাপ্লাই যেটো পায় জৰায়ুটোৰ ব্লাড সাপ্লাই য'ত সবতছে ভাল থাকে সেইখিনি দেখা যায় যে ফান্ডাস বা বডিত থাকে সো জৰায়ুটোৰ যিখিনি জায়গাত ব্লাড সাপ্লাই বেছি থাকে প্লেচেণ্টাটোৱে সেইফালে তাত খুপনি পুতিবলৈ আৰম্ভ কৰিব নতুনকৈ ব্লাড ভেসেল ফৰ্মেশন কৰা আৰম্ভ কৰিব সো সেইটো কাৰণেও দেখা যায় যে প্লেচেণ্টাটো মাইগ্ৰেশন হয় উপৰফালে মাইগ্ৰেশন হয় এক্টিভলি ফৰ্মেশন হৈ থাকে আসলে প্লেচেণ্টাটো নতুন নতুন ব্লাড ভেসেলছ ফৰ্মেশন হোৱা নতুন নতুনকৈ থিতাপি লোৱা হা আৰু লগতে আৰু এটা কথা যেনেকৈ মই ক'লো প্ৰথম অৱস্থাত গোটেই জৰায়ুটোৱে কভাৰ হৈ থাকে পাছলৈ দেখা যায় জৰায়ুটো যেনেকৈ ডাঙৰ হ'ব জৰায়ুটোৱে প্লেচেণ্টাটো ওপৰফালে ধুনীয়াকৈ নিজে নিজে ডাঙৰ হোৱাৰ লগত লগতে লৈ লৈ ওপৰলৈ উঠি যায় সো এই দুটা কাৰণে সাধাৰণতে দেখা যায় যে প্লেচেণ্টাটো নৰ্মেলি আপোনাৰ কি হয় প্ৰথমতে যদি লো লাইঙো থাকে তাৰ পিছত 10 গৰাকীৰ ভিতৰত 9 গৰাকী মহিলাৰ দেখা যায় যে ওপৰফালে থকা যায় সো এইটো ইমান বিশেষ চিন্তা কৰিব লগা কথা নহয় আসলতে কিন্তু তাৰ কাৰণে প্ৰথম অৱস্থাত আপোনালোকক আমি অলপমান বিশেষভাৱে সাৱধানে থাকিব দিওঁ কাৰণ যেহেতু প্লেচেণ্টাটো তলফালে আছে সেইখিনি সময়ত হয়তো আপোনাৰ ব্লিডিং হ'ব পাৰে বিশেষকৈ আমি সেক্সুৱেল ইন্টাৰকোৰ্স এভয়েড কৰিবলৈ কওঁ আৰু বিশেষভাৱে আপোনালোকক সজাগ হৈ থাকিব দিওঁ বা আপোনালোকক আমি সেই সতৰ্কতাখিনি জনাও যে প্লেচেণ্টাটো যদি আপোনাৰ মাইগ্ৰেট নহয় তেতিয়াহ'লে হয়তো প্লেচেণ্টা প্ৰিভিয়াৰ নিচিনা কিছুমান কণ্ডিশ্যন আহি যাব পাৰে যিটো আমি পৰৱৰ্তী খণ্ডৰ ভিডিঅ'টোত আলোচনা কৰিম যে প্লেচেণ্টা প্ৰিভিয়াৰ কি হয় বা আপোনাৰ মুখখন যদি কাভাৰ কৰি থাকে কেনেকুৱা ধৰণৰ কমপ্লিকেশ্যনছ বা বিপদাপদ হ'ব পাৰে কিন্তু বেসিক্যালি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক এইটো কথা ক'ব খুজিছোঁ যে লো লাইং প্লেচেণ্টা খুব কমন কিন্তু তাৰ মাজতে এইটো কথাও কমন যে 99.5% মহিলাৰে দেখা যায় আগলৈ গৈ পেলাই যেনেকৈ যেনেকৈ তেওঁ গৰ্ভাৱস্থাটো আগবাঢ়িব প্লেচেণ্টেল মাইগ্ৰেশ্যন হয় যিটোক আমি কওঁ মেজিক অফ মাইগ্ৰেশ্যন সো যদি আপুনি আপোনাৰ আল্ট্ৰাছাউণ্ডৰ ৰিপৰ্টত প্ৰথম 5 মাহৰ ভিতৰত লো লাইং প্লেচেণ্টা দেখিছে তেনেহ'লে আপুনি মনত ইমান এটা ভয় ভাৱ নানিব 32 উইকছত আমি সাধাৰণতে ৰিপিট কৰোঁ আৰু কেতিয়াবা দেখা যায় যদি 32 উইকছতো আপোনাৰ লো লাইং প্লেচেণ্টা হয় আমি আকৌ কৰোঁ 34 to 36 উইকছত আমি আকৌ এখন আল্ট্ৰাছাউণ্ড কৰোঁ কেতিয়াবা সেইখনতো দেখা যায় যে আপোনাৰ জৰায়ুটোত প্লেচেণ্টাটো নৰ্মেল লোকেশ্যনত আহিছে থাৰ্ড ট্ৰাইমেষ্টাৰ মাইগ্ৰেশ্যন বুলি কথা এটা আছে সো আজিৰ ভিডিঅ'টো আমি বেছি দীঘল নকৰোঁ খুব সৰু এটা কথা ক'বৰ কাৰণে মই ভিডিঅ'টো বিশেষভাৱে বনালোঁ যিহেতু আপোনালোকৰ বহুতে মোক এই প্ৰশ্নটো কৰিছে সো অহা দেওবাৰে মই আকৌ আপোনালোকৰ ওচৰত আহিম লাইভ আহিম আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আজিৰ ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰিছোঁ নমস্কাৰ